নমস্কাৰ, মই নাজিম তালুকদাৰ। কামৰূপ এগ্ৰ ফাৰ্মৰ তৰফৰ পৰা মই আপোনালোকক ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক দেখুৱাম আৰায়াৰ লেয়াৰ মুৰ্গী। পোনপ্ৰথমবাৰৰ বাবে মই মোৰ ফাৰ্মত আনিছোঁ লেয়াৰ মুৰ্গী, আমাৰ ওচৰৰ হাটচাৰিৰ পৰা। তেনেহ'লে এতিয়া দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিম। এইবিলাক হ'ল আৰায়াৰ মুৰ্গী, এইবিলাক আপোনালোকে দেখিছে, এইবিলাক হ'ল আৰায়াৰ মুৰ্গী। এইবোৰ একদিনৰ পোৱালি, দেখিছে ইহঁত কিমান চঞ্চল। বৰ্তমান বজাৰত লেয়াৰ মুৰ্গী হিচাপে আৰায়াৰৰ খুব ডিমাণ্ড। ইহঁতক ৰ'ডি আইলেণ্ড ৰেড নামে জনা যায়। ইহঁত সাধাৰণতে বাহিৰত অষ্ট্ৰেলিয়া ছাইডত ইহঁত সাধাৰণতে কণীৰ কাৰণে ইহঁতে 5 মাহৰ পৰা কণী দিয়া আৰম্ভ কৰে। এয়া মই নিজৰ ঘৰত ৰাখিম কণীৰ কাৰণে। ইয়াত বেছি পোৱালি নাই, 100 পোৱালি আছে। আৰু যদি কাৰোবাক আৰায়াৰ মুৰ্গী, লোকেল মুৰ্গী বা যিকোনো মুৰ্গী লাগে, বা হাঁহ, হোৱাইট পেকিং, খাকী কেম্বেল, যিকোনো কইল বাৰ্ড, এইবিলাক যদি লাগে তেতিয়া মোৰ লগত যোগাযোগ কৰিব। আৰু মোৰ ফাৰ্মত আছে চিল্কি মুৰ্গী। এইটো হৈছে চিল্কি মুৰ্গী, এইটো এটা চিল্কি মুৰ্গী। এইটো এটা ফ্ৰিজল মুৰ্গী। ইয়াৰ পাখিবিলাক অকণমান বেলেগ টাইপৰ, এইটো ফ্ৰিজল বুলি কয়। এইটো ব্লেক চিল্কি, এইটো আৰু টাৰ্কিৰ মুৰ্গী আছে। এইখিনিতে আৰু এটা কথা কওঁ, যদি আপোনালোকে মোৰ এই ভিডিঅ'বিলাক চাই ভাল পায়, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো দবাই দিব। এইটো হ'ল টাৰ্কি মুৰ্গী পোৱালি, এমাহৰ পোৱালি। এইটো এয়া আপোনালোকে দেখিছে। আৰু মোৰ ফাৰ্মত কটকনাথ, গিনি ফাৱেল, বনৰজা, হোৱাইট পেকিঙো আছে। সেইবিলাক বাৰু পিছৰ ভিডিঅ'ত দেখুৱাম। তেনেহ'লে আজি পলম নকৰি বন্ধুসকল, আজি মোৰ ভিডিঅ'টো সামৰিছোঁ। যদি আপোনালোকে ফাৰ্ম কৰিব বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। স্ক্ৰীণত মোৰ নম্বৰ দিয়া থাকিব হা। আৰু আজিলৈ এৰিছোঁ।